নমস্কাৰ। আজি এটি বিশেষ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। সাধাৰণতে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাটো অৱতীৰ্ণ হ'বলৈ গৈ আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ ভূগোল বিষয়টো আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। বৰ্তমান সময়ত এইটো দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভূগোল বিষয়টোৰ সম্পৰ্কে অৰ্থাৎ ভূগোলৰ যিহেতু 30 মাৰ্ক প্ৰেক্টিকেল থাকে আৰু সেই প্ৰেক্টিকেলৰ 5 মাৰ্ক থাকে ভাইভা। এই ভাইভাৰ সম্পৰ্কে কিছু প্ৰশ্ন উদয় হোৱা দেখিবলৈ পোৱা যায়। প্ৰশ্ন মানে এনেধৰণৰ প্ৰশ্ন উদয় হয় যে আমি ভাইভা দিবলৈ যাওঁতে আমাক এক্সটাৰ্নেলে কেনেধৰণৰ প্ৰশ্ন সুধিব আৰু কেনেদৰে আমি ভাইভাৰ সম্পূৰ্ণ নম্বৰটো লাভ কৰিব পাৰিম, সেই সম্পৰ্কে আমাৰ মনত কিছুমান প্ৰশ্ন উদয় হয়। গতিকে মই তাৰ সম্পৰ্কে আজি ক'বলৈ বিচাৰিছোঁ, অৰ্থাৎ ভাইভাৰ আমি সম্পূৰ্ণ মাৰ্ক কেনেধৰণে লাভ কৰিম আৰু কি প্ৰশ্ন সোধে মই তাৰ সম্পৰ্কে কিছু ক'ম। আমি যিহেতু আমাৰ যিহেতু প্ৰেক্টিকেল নোটবুকখনত আমি প্ৰেক্টিকেলসমূহ কৰিছোঁ আৰু সেই প্ৰেক্টিকেল নোটবুকখন আমি ভালদৰে চাই যাব লাগিব। অৰ্থাৎ আমি যিবিলাক প্ৰেক্টিকেল কৰিছোঁ সেই প্ৰেক্টিকেলসমূহে কি বুজাব পাৰি, অৰ্থাৎ প্ৰেক্টিকেলসমূহৰ দ্বাৰা আমি কি বুজাব পাৰোঁ, প্ৰেক্টিকেলসমূহে কি বুজাইছে তাক আমি ভালদৰে চাই যাব লাগিব। আৰু যিটো আমাৰ ফিল্ড ৱৰ্কৰ প্ৰজেক্ট থাকে সেই প্ৰজেক্টটো আমি ভালদৰে চাব লাগিব। অৰ্থাৎ আমি যি ঠাইলৈ গৈছিলোঁ ফিল্ড ৱৰ্কৰ কাৰণে সেই ঠাইৰ জনবসতি কেনেধৰণৰ, সেই ঠাইৰ কিহৰ বাবে বিখ্যাত, সেই ঠাইৰ কিছুমান প্ৰাচীন বস্তু পোৱা যায় নেকি তাৰ সম্পৰ্কে ভালদৰে চাব লাগিব। এনেদৰে যদি আমি প্ৰেক্টিকেল নোটবুকখন আৰু ফিল্ড ৱৰ্কৰ সেই প্ৰজেক্টটো ভালদৰে চাই যাওঁ তেন্তে সম্পূৰ্ণ আমি প্ৰেক্টিকেল ভাইভাৰ মাৰ্কটো লাভ কৰিব পাৰিম আৰু ইয়াৰ পৰাই এক্সটাৰ্নেলে কুৱেশ্যন সুধিব আৰু অন্য কোনো সুধিবৰ বাবে বিষয় নাই। ইয়াৰ পৰাই এক্সটাৰ্নেল সুধিব আৰু আমাকো ইয়াৰ পৰাই সুধিছিল আৰু আমি 30 ভিতৰত সম্পূৰ্ণ 30 মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ধন্যবাদ।